নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্ট ওলাইছে 1081টা পোষ্টৰ কাৰণে তাৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰে আৰু লাষ্ট ডেট হৈছে 25/6/2020 তাৰিখ প্ৰথম পোষ্টটো হৈছে ফৰেষ্টাৰ তাৰ কাৰণে 144টা পোষ্ট খালী হৈ আছে আৰু কাষ্ট ৱাইজ ইয়াৰ পোষ্টৰ সংখ্যা বেলেগ বেলেগ আপোনালোকে ইয়াত চাই ল'ব পাৰে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আৰু বয়সৰ ক্ষেত্ৰত কৈছে যে 21ৰ পৰা 38 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2020 লৈকে যাৰ এই বয়সটো আছে মানে যাৰ বয়সটো হয় আৰু দৰমহাৰ ক্ষেত্ৰত কৈছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে 6,400 টকা সেকেন্ড পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ তাৰ কাৰণে 11টা পোষ্টে খালী হৈ আছে আৰু কাষ্ট ৱাইজ ইমান কিতাপ ভাগ কৰি থোৱা আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন একেই যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BA পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ ITI পাছ ষ্টেনোগ্ৰাফাৰৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু বয়সৰ ক্ষেত্ৰত একেই 21ৰ পৰা 38 বছৰ 1 জানুৱাৰী 2020ৰ সময়সীমালৈকে আৰু দৰমহাৰ ক্ষেত্ৰত 14,000 পৰা 60,500 ইয়াত গ্ৰেড পে 8,700 টকা বুলি কৈছে আৰু 3 নম্বৰ পোষ্টটো হৈছে ফৰেষ্ট গাৰ্ড তাৰ কাৰণে 812টা পোষ্ট খালী হৈ আছে আৰু কাষ্ট ৱাইজ ইয়াৰ ভাগ কৰি থোৱা আছে এডুকেশ্যন কোৱালিফিকেশ্যন তাৰ কাৰণে মাত্ৰ হায়াৰ সেকেন্ডাৰী লাগে ৰিকগনাইজড বোৰ্ড বা কাউন্সিলৰ পৰা আৰু বয়সৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 38 বছৰ 1 জানুৱাৰী 2020 লৈকে যাৰ এই বয়সটো হৈছে আৰু দৰমহাৰ ক্ষেত্ৰত কৈছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে হৈছে 5,600 টকা সকলো এলাউন্স লগাই পেলাই আৰু 4 নম্বৰ পোষ্টটো হৈছে সাৰ্ভেৰিয়ৰ তাৰ কাৰণেও 35টা পোষ্ট খালী হৈ আছে আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তাৰ কাৰণে মাত্ৰ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগে আৰু বয়সৰ ক্ষেত্ৰত একেই 18ৰ পৰা 38 বছৰ আৰু দৰমহাৰ ক্ষেত্ৰত 14,000 পৰা 60,500 টকাই কিন্তু ইয়াত গ্ৰেড পে 6,200 টকা আৰু 5 নম্বৰ পোষ্টটো হৈছে মাউথ তাৰ কাৰণে 28টা পোষ্ট খালী হৈ আছে কাষ্ট ৱাইজ ইয়াত ভাগ কৰি থোৱা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰা হ'ব লাগিব কিন্তু আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব হাতী ধৰাৰ আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব বয়সটো 18 বছৰৰ পৰা 38 বছৰ একেই আৰু দৰমহাৰ ক্ষেত্ৰত 14,000 পৰা 60,500 আৰু গ্ৰেড পে লগতে 5,000 টকা 6 নম্বৰ পোষ্টটো হৈছে কাৰ্পেণ্টাৰ আৰু 6 নম্বৰ পোষ্টটো হৈছে কাৰ্পেণ্টাৰ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ ট্ৰেড সাৰ্টিফিকেট থকা হ'ব লাগিব মানে ITI পাছ কৰা কাৰ্পেণ্টাৰৰ আপোনালোকৰ সাৰ্টিফিকেট থকা হ'ব লাগিব বয়সৰ ক্ষেত্ৰত একে 18ৰ পৰা 38 বছৰ আৰু দৰমহা 14,000 পৰা 60,500 টকা লগতে গ্ৰেড পে কথা কৈছে 5,000 টকা আৰু 7 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ তাৰ কাৰণে সৰ্বমুঠ 50টা পোষ্ট খালী হৈ আছে আনৰিজাৰ্ভৰ কাৰণে 15টা ইয়াত কাষ্ট ৱাইজ ভাগ কৰি থোৱা আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থকা হ'ব লাগিব যিকোনো ড্ৰাইভিং লাইচেন্স থকা হ'লে হ'ব আৰু বয়সৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 38 বছৰ একেই আৰু দৰমহা 14,000 পৰা 60,500 টকা লগতে গ্ৰেড পে কথা কৈছে 5,200 টকা আৰু আপোনালোকৰ নেশ্যনেলিটি সম্পূৰ্ণৰূপে আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এক্সচেঞ্জ অফিচৰ এমপ্লয়মেণ্ট সাৰ্টিফিকেট থকা হ'ব লাগিব মানে এক্সচেঞ্জ অফিচৰ আপোনালোকৰ নাম্বাৰ লাগিব আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ কাষ্ট ৱাইজ বেলেগ বেলেগকৈ আছে ST SC এই কাৰণে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন OBC MOBC ৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে আৰু আপোনালোকে যোনসকল ইলিজিবল হয় আৰু ইণ্টাৰেষ্টেড তেওঁলোকে আপোনালোকে মই তলত দিয়া লিংকত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে ইম্পৰ্টেণ্ট লিংকছত যাব লাগিব আপোনালোকে তাৰপিছত অনলাইন এপ্লিকেশ্যন লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ইনফৰমেশ্যন আৰু ডকুমেণ্ট আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে তেনেদৰে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছ হৈছে 25 মে 2020 তাৰিখৰ 4টা বজাৰ পৰা আপোনালোকে 25 জুন 2020 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে কিবা বুজি নাপালে তেতিয়াহ'লে অফিচিয়েল নটিফিকেশ্যনতো গৈ পেলাই মই ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে তাত গৈ চাই ল'ব পাৰিব আৰু যদি বিশেষ কিবা বুজি নাপায় তেন্তে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰক মই আপোনালোকক সকলোখিনি কথা বুজাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ